বাপরে বাপ চুরি খানৰো ধাৰে নাই আই নখাতা কাটা নাজি আই ধেত খুনছে নে তামোল খান আনবি আই মুখখান কুয়া কুয়া বাস চলি গেল একদম ছে হ্যালো কুড়া তামোল খাই মর কুদা তামোল দিছে তই হা আৰু কাক মৰবে দেৱাই ঠেকুত থৰাৰ গুবতিতে মাইৰেছেৰ হতা গাবি মৰবে দে কুয়ে ৰাখা দেখা পাইছা পাঁচন নানা কি দিম কুড়া তামোলে দিবা লাগব চিপৰা মানুহবিলাক দৰে বজাৰ কৰা আৰু মোকে কথা শুনাবি কি চিপ্ৰাৰ কথা কয় হা গাঁওখানো ইমুৰ পৰা সিমুৰ চাইচোন কাৰোবাৰ এনে ঘৰ আছে না তোক ৰাণীৰ দৰে ৰাখছো মই ভাবছা নেকি চৌকা নাই ঘৰত গেছ আছে চৌকাত ৰান্ধবে না তোক গেছত ৰান্ধবে না মই ঘৰ মুচপে নাংগে হাফুৱাল কৰি দিছো কাৰোবাৰ এনে ঘৰ আছে কথা ভালকে কবি জানুৱে কিমান সুখত ৰাখছে সঁচা কথা কোৱা দেখি লাজ পাইছে বিয়া হবা কাৰণে আজি 17.5 বছৰ হ'ল আজিলৈকে মাংস খাবা পা নাই একদিন মাংস আনি দিয়া নাই মাংস আনবা দিলি বজাৰৰ পচা মাছ ঘিটা আনি দিবি কথা ভালকে কবি আৰু নামে কি বুলি কৈছো মই কি কৰবি মাৰিছোন একবাৰ এই দেখোন মুখে মুখে কথা কই একবাৰ মাৰি নাচাকে হাও কেনে কৰে তুই দে কি কৰে কৰকচোন কি কৰে কৰক হানি দিম এতিয়া বাছ হানি দিম বাহাই মাংস হামান গেল বাহাই মাংস হামান গেল কি কৰা বাছা চলি নম্ৰা দেৱে চেছ কৰি ভাল লাগে পূৰ্বপুৰুষে পিন্ধা আন্দাৰ পিন্ধিব আমাৰ দিনে পিন্ধি চেছ চবকে ৰাইজ খানক দেখি ভাল লাগে বাছা নম্ৰা দেৱে শিক্ষা পালে না দিলাক না চলি শিক্ষা যা এতিয়া অলপমান মাংস লৈ আহ যা মনাখান লৈ আহ যা আনো যা এনে পইচা পাতি নাই হেত হেৰি হ'ল লওক আৰু মাংস আনবি 1 কেজি ল চুৰি খান ল মায়েৰে ভিতরে কম জাগা দিলি রাইজৰ মাজত সন্মান শেষ কৰা লৈ আহো যা যি পাৰো শুনছে না হলেয়া মাংস আনছো মাংস বাপরে বাপ লো মজা কেমন কিন্তু নহলি পিঠিত হাইলালৰ গুবুঠব হ'ব আপুনি মোক শিকাবা নাংগে আঞ্জা বনা মই জানো কেনেকে আঞ্জা বনাই মই আঞ্জা বনলি পিছফালে ঘুমাই কুবাই থাকলে উঠফাইছে না যে মানুহ মই বনা আঞ্জা খাই আপুনি মোক বিয়া কৰিছিল সেই কথা পাহৰিলি নেকি আপুনি হ'ব যা এমান লেকচাৰ খুবা নালাগে চৰুত মাংস বহি থাকে এই গৰমত চাদাই মৰমৰে আহি গেছি মানুহ আৰু ক'ত মৰমৰে নহুৱাই সুখী গেছি মানুহ গৰমত চেতলা অই যাই চাৱাই শুন এফলে ইয়াৰ পেটলাকা কিবা অলপ বাচ পাইছে না অলপ কিবা বাচলা আন পাইছে না কিয় বাচপা আন পাইছো ব্ৰইলাৰ মাংস আনছে নে কিয় পেটলাকা ব্ৰইলাৰৰ মাংস কথা কয় আমি ব্ৰইলাৰ মাংস নাখাৱাই ব্ৰইলাৰ মাংস কথা আমাক নকপি আমি খাহি খাওঁ খাহি বাছ কেনে ওলাইছে কি মজা বনাই গাঁওখনত ঘূৰি নাহাকে কোনোবাই মোৰ দৰে খাহীৰ মাংস খাই নে লাভ জানা চালা কি জানবি কিমান খাম আজি খাহীৰ মাংস জানো যা তোৰ চলি একেবাৰে এনে হেন পেপচি হেন হৈ গৈছে খাৱাৰ কোবত দে পেটলাকা অলপ চাদাকে অলপ দি খাৱা খা এই অলপ বেছিকে নেদে বাপ জন্মত চাদা কিনি নাবা বেছিকে খাইহি যা তোক যাবা আছে দায়িত্ব দে পেটলাকা যাওঁ দে
চালা বৰ ঠকা খালো হা এই আপি জাতটো সদায় শিকিম বুলি কৈ কিনে আধা বাটতে যি এৰি যায় এই আপি জাতটোক বিশ্বাস কৰিব নোৱাৰি এই আমাৰ ঘৰৰ পুৱা কুকুৰকেইটাক বিশ্বাস কৰিব পাৰি এই আপিকেইটাক বিশ্বাস কৰিব নোৱাৰি এই পেটটো খাখলা পৰি গৈছে বহুত দিন মাংস চাংস খাব পৰা নাই তাতে আৰু টেনচন মাংস খাব লাগিছিল কি কৰা যায় ভেটা দৈ তুমি শাল খাগিলা তোৰ কেনেকৈ পৰি চাৱা শুনছো এটা কথা হলা কৈছো বহুত দিন হ'ল পাৰ্ট টাইম জবত যাওঁ নাই জানা গম পাওঁ মই এইটো কথা পেট খাখলা পৰি গৈছে নাযাতে নাযাতে সেইকাৰণে তই খিনে গৈছে ঐ আজি পেটলাক দেখছো আই মনা লৈছি বাজাৰত মাংস থকা আনছো মই তই কম চিয়ানা মাল নহয় সেইগিলাই শুঙি থাকা তই বহাল নাক না যো আজি পুৰা একদম বিয়াত যি খাই কুকুৰ গিলাই সেনেকে মাৰা দিম যে আজি পেৰি দিম দেৰিকে কৰিছো বিয়ে পৰি মাংসৰ লগাইছো চুল্লু বাপ্পাও আজি কথা 52 কেজিমান হলেও লেকা নাখানে দি ঐ চোৱা হবা এ জোৰ ঐ মিছনত যাবা বাপ্পাও বাপ নমস্কাৰ বাদ দিছো দে আমি যাওঁ যা তহঁতে যা এইগিলাখান মোক লগ নধৰিবি হলেও লৈ আছো হলেও লৈ থাকো তহঁতৰ লগত যাই লাভ নাই কিটান খাবা মই বৰ ডিজিটেল চেয়াৰ কিনছো আই এনে চেয়াৰ গাঁৱত এখনো নাই কি যেন দে ঐ শুনছে না ভাত হৈছি নাই ইমান টাইম লাগিল ভাত হৈছি ৰ ময়ে গাটো ধুই আহিব ৰ দে মই বাৰীত দিখনো পাহো দে তামোল কেইটাকে চাই আহো যি আছে আছে ঐ পাছ পাইছিয়া নাই পানা দেখো মই তই নাপি নেবাল তোৰ কালভৰ ৰান্নাকে তো আইডিয়া এটা কৰোঁ অধি নহয় পিছেদি পুৰা একদম সেইফালে ডাইৰেক্ট পাকঘৰ পাই সেন্দৰ মই বেৰা পাত দি যাম A few moments later. চুৱা হাৱা এফালে আহে হাঁহিৰ মাংস আনছো ভাত খাই যে হাতকেমান দে যোৱা বাপৰে বাপ চুৱা হ'ব খাৱা তাহলে পাকঘৰত যাবা দিয়া নাই তো যাব লাগব এফালে বাপৰে বাপ বই বেয়া লাগে দেখি না আগতে ডিজিটেল চেয়াৰত বহ তো নকলেও বহিম ৰ মই তলত বহ মোৰো কই বৰে গা ধুবা গৈছি হলাক কি জানা দে হ'ব দে খাবি দে তাড়াতাড়ি করবে দি খাবি দে কে এনকে কেনে হেমলে কেনে মৰি গেছা আৰু লগৰ দাৰু ভাণ্ডা লৈছে
বাপ্পা দিপৰীয়াৰ মানুহ চাতকে খাবা আছোঁ খাওঁ দে মাতি আনছি এনেকে এটা কণীয়া মানুহ বাপৰে বাপ মাতাৰ কাৰণে আছোঁ দে আৰু ইমান মাতি আছোঁ বৌকে মাত নেদা মাংস কাৰণে আজি যা যা দেই হ'ব যাৱা এইগিলা খাবা নাপা চলি আহ বাপাৰে শাক যা চাতটা ধৰ্ম হ'ব আমাৰ এনে ঘৰৰ অৱস্থা পাতিব আৰু হ'ব এতিয়া যা 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 ভাত বাৰ গেল হ'ব দে যাওঁ দে ইমান কথা শুনাবা নালগে ইয়ে সদায় অলপো মাংস নাই দেখো মানুহ এটা মাছি সন্মান হেদাব পেৰাই গোটাই মাংস খাচি পেৰা পেটলা লেচোন বৌ মাতি আছে এই কথা যো দে যাওঁ ৰ যাওঁ ৰ যাওঁ ৰ পেৰা মাংস চাওঁ খাই কিনে মচছে খানি ৰ ভাতি থৈ দিছে দেই কথা ভালকৈ কবি তই মই পিছত মাংস খাম এই কথা কবাইছা কোনি লাচি ৰে মাংস কি জানো মই কি জানো চুৰি তো লৰা নাই কোনি লাচি খামি মই খামে এই চাই ল কি হল কি হল কি খাওঁ দে খাওঁ ইমান খঙত ভাত খাবা মাতি খাওঁ দিপৰীয়া মানুহ ভাত খাবা মাতি অপমান সুধা পেজ হাই 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 সুধা পেজ মাথা এই ৰহা লৰা উদং পেট খালি লগানে মস্তি মোৰ তিৰি চলি নহয় পেটলা অলপ খাওঁ দিয়াই এই অলপ খাবা দিয়াই কেনে আমি কেন কৰি আমি কেন কৰি মই খাব পানে হ'ব দিয়ে এমান খৰচি কি কেনে নকৰা এই তই মোক মাছিয়া দিছোঁ খাৱাৰ হৈ মোৰো জিভা ৰ নাই কোনে চুৰ কৰিছে মই জানো কোনে কৈছে কচোন ক তই মোক লগ ধৰছিল কোনি আই লগ ধৰছিল মই কিন্তু নাহিলোঁ তাহাঁতৰ লগত নামকেইটা জানো এই ফাটা দৌৰ তাতে কৈছিল আজি পাৰ্ট টাইম জব কৰিম বুলি মই আহি কেনে মই নাহিলোঁ তাহাঁতৰ লগত এইগিলা কাম মই বাদ দিছোঁ আগবাঢ়ি পিটান খাই ইটোৱে নেকি কথা কত দামৰ খাই সিহঁতক খোৱালো মই সুধাই নেৰো মই সিহঁতক কিন্তু তোৰ আগত কলো মই আজি এই লৰা প্ৰমাণ আছে মোৰ সাক্ষী আছে চব মই সিহঁতক সুধাই নেৰো মই আগা আগি ক'ব পাৰিম তাহাঁতক তই কবা লাগব মই আগা আগি ক'ম দেচোন দে কালিত গেলি বিচাৰ হ'ব ৰে মই আছোঁ তই খা তই পিছপিনে খা মই খা তই খা খা বাপি খা খাবা ভাত নালগে দে খাবা ভাত নালগে ৰাতি খাবা লাগিব নহয় দেখা তই